ইয়াত স্কেন কৰিব লাগিব চাওক কেনেকৈ স্কেন কৰি আছে ফাইনেলি এন্ট্ৰি হৈ গ'ল মেট্ৰৰ ভিতৰত নমস্কাৰ কি খবৰ বৰ্তমান আছো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন হাওৰা জংচনত আৰু আজি যাত্ৰা কৰিবলৈ ওলাইছো হাওৰাৰ পৰা শিয়ালদহলৈ আণ্ডাৰ ৱাটাৰ মেট্ৰত আৰু প্ৰথমবাৰৰ বাবে মই উঠিবলৈ গৈ আছো মেট্ৰ ট্ৰেইনত তো বহুত বেছি এক্সাইটেড হৈ আছো কেনেকুৱা লাগিব উঠি বা বহুতবিলাক ইনষ্টাগ্ৰামত ভিডিঅ' পাওঁ ৰিল পাওঁ বা ইউটিউবতো চাওঁ তেনেকৈ মেট্ৰ ট্ৰেইনৰ বিষয়ে কিন্তু আজিলৈকে উঠি পোৱা নাই তো প্ৰথমবাৰৰ বাবে উঠি আছে একো নাজানো মই কেনেকৈ টিকেট কৰিব লাগে কেনেকৈ কি কৰিব লাগে আপোনালোকক যেতিয়া ফাৰ্ষ্ট টাইম হাওৰা আহিব বা মেট্ৰত উঠিব কেনেকৈ উঠিব চাওক ভিডিঅ'টো এইটো হ'ল হাওৰা ৰেলৱে জংচন ইফালেও আছে প্লেটফৰ্ম এফালেও আছে আৰু মাজত আছে চাওক হাওৰা মেট্ৰ' আৰু মানুহ চাওক হাওৰা মেট্ৰত যাবলৈ বলক প্ৰথমবাৰৰ কাৰণে যাওঁ কেনেকৈ কি কি কৰিব লাগে আপোনালোকে চাই থাকক মজা আছে এতিয়া টিকেট ল'বলৈ গৈ আছোঁ চাওক টিকেটৰ কাৰণে লাইন পাতিছে চাওক ৱাপৰে কিমান মানুহ হয় টিকেট ভেণ্ডিং মেচিনো আছে ইয়াৰ পৰাও আপোনালোকে কাটিব পাৰে বা এনেকৈ লাইনতো থিয় হৈ কাটিব পাৰে তো উপায় নাই মোৰ লগত অনলাইন নাই সেইটো কাৰণে মই লাইনতে থিয় হ'ব লাগিব নহ'লেতো ইয়াতে কাটিব পাৰিলোহেঁতেন আৰু ফাইনেলি টিকেট পাই গ'লোঁ দেখিছে শিয়ালদহৰ কাৰণে 20 টকা লৈছে তো আৰু মানুহ চাওক এতিয়াও টিকেট কাউণ্টাৰত বহুত বেছি মানুহ আছে চ' এতিয়া টিকেট লৈ পেলাই গৈ আছোঁ এইফালে ইয়াতে আপোনালোকে টিকেটটো ল'ব পাৰে আৰু 20 টকা লৈছে ফাৰ্ষ্ট টাইম মেট্ৰত আৰু এই গোটেইটো মেট্ৰ' ষ্টেচনে হয়তো ইফালে আহিলেও আপোনালোকে টিকেট কাউণ্টাৰ পাব এইফালে আহিলেও টিকেট কাউণ্টাৰ পাব তো এয়া দেখিছে এইফালে আহিলেও পাব আৰু এইফালেও পাব তো এনেকৈ লাইনত থিয় হ'ব লাগিব দেই মই লাইনত থিয় হৈ লওঁ পিছফালৰ পৰা কাৰণ মাজত সোমালে আকৌ প্ৰব্লেম হৈ যাব মানুহ কিছু হয় আৰু মানে টিকেট কাটিবলৈও লাইন পাতিব লাগে এনেকৈ এণ্ট্ৰি কৰিবলৈও লাইন পাতিব লাগে বহুত বেছি মানুহ হয় সেইফালেও চাওক মানুহবিলাক গৈ আছে ছেমেই হয় সিফালেও যাব পাৰে আপোনালোকে ইফালেও যাব পাৰে একেটাই হয় এটা বেগ চেকিং হয় বেগটো দি দিলোঁ এতিয়া মোৰ বেগটো আহিবলৈ জলদিয়া বেগ হৈ গ'ল বেগ আহি গ'ল এতিয়া ইয়াত স্কেন কৰিব লাগিব চাওক কেনেকৈ স্কেন কৰি আছে অ'কে স্কেন হৈ গ'ল আৰু এতিয়া আৰু তলত যাব লাগিব চাওক কিমান তলত ইণ্ডিয়াৰ আটাইতকৈ গভীৰ মেট্ৰ'টোৱে হ'ল হাওৰা মেট্ৰ' তো আমি কিমান তললৈ গৈ আছোঁ চাওক তো আপোনালোকে টিকেটটো পেলাই নিদিব সোমাওঁতে এণ্ট্ৰি কৰোঁতে স্কেন কৰিব লাগিব আৰু যেতিয়া আপোনালোকৰ ডেষ্টিনেশ্যনত গৈ পেলাই পাবগৈ তাৰ পৰা ওলাবলৈও টিকেটটো স্কেন কৰিব লাগিব গতিকে টিকেটটো পেলাই নিদিব তো আৰু তলত গৈ আছোঁ চাওক আৰু প্লেটফৰ্ম 2B 2A তো 1A ফালে গৈ আছোঁ আমি শিয়ালদহ যাম যিহেতু 1A ফালে যাব গৈছে এইখনটোতো যাব দিওঁ ৰে নাপালোঁ এইখন ভালেই হ'ল কাৰণ বহুত বেছি ভিৰ আছিলে চাওক এইখন জাষ্ট গুচি গ'ল ঠেলি হেঁচি যেনে তেনে গৈছে মানুহ আকৌ আহিব 10 মিনিটৰ মূৰে মূৰে আকৌ আহি থাকিব তেনেকৈ ভিৰ চাওক আৰু এইখন গ'ল কি স্পীড গৈছে ৰে বহুত বেছি মানুহ হয় সঁচাকৈ পূৰা ভৰ্তি মানে একদম যেনে তেনেহে গৈছে মানে এইটো কাৰণে বেছি হয় কাৰণ হাওৰাৰ পৰা যদি নৰ্মেলি আপুনি শিয়ালদহলৈ যায় বাই ৰোড টেক্সি ল'লে অলমষ্ট 200 বা 300 তেনেকৈ ল'ব মানে আৰু ট্ৰেফিক থাকে ৰাস্তা দি গ'লে মেট্ৰ' দি গ'লে আপুনি 10 মিনিটৰ ভিতৰত পাই যাব তো বাই ৰোডেদি গ'লে অলমষ্ট আধা ঘণ্টা বা 45 মিনিট তেনেকুৱাও লাগি যাব আছে আৰু ভাড়াটোও বেছি ইয়াত 20 টকাত আপুনি শিয়ালদহ পাই গ'ল কিন্তু টেক্সি বা বাইক ল'লেতো 20 টকাত নাপায় তো সেইটো কাৰণে বহুত বেছি মানে ভিৰ হয় আৰু প্লেটফৰ্ম নম্বৰ 1A ৰখি থাকিব দিছে আৰু এইফালে আছে 2A তো গতিকে এতিয়া ৰখি আছোঁ আৰু লাহে লাহে আকৌ ভৰ্তি হৈ আহি আছে দূৰবিলাক একদম পূৰা বন্ধ হৈ থাকে ছেফটিৰ কাৰণে মানে খুলি থোৱা নাথাকে খুলি থ'লে কি হ'ব মানুহবিলাক পটককৈ জুমি চাব বা হেলনীয়া হৈ ইফালে চাব বিচাৰিব পটককৈ যদি ট্ৰেইনখন আহি যায় কিবা এটা ইনচিডেণ্ট হৈ যাব সেইটো কাৰণে ছেফটিৰ কাৰণে এনি টাইম দূৰবিলাক বন্ধ থাকে তো যেতিয়া ট্ৰেইনখন আহে তেতিয়াহে মানে খোলা হয় আৰু ফাইনেলি আহি গ'ল হ'বলা দেই ট্ৰেইনখন আহিছে আৰু মানুহ চাওক এই ইমান কম টাইমতে মানে পূৰা ভিৰ হৈ গ'ল মানে আৰু বহুত বেছি ভিৰ যেনে তেনে সোমাব লাগিব
দৰ্জা খোলা নাই এতিয়ালৈকে। আৰু খুলিলে দৰ্জা আৰু ভিৰ চাওক ৰে, আৰু ইটো চাইডো আছিলে মানে। অ'কে, ফাইনেলি এণ্ট্ৰি হৈ গ'ল মেট্ৰ'ৰ ভিতৰত। আৰু ভিৰ চাওক ৰে, ভিৰ ভিৰ। कृपया दरवाजों से हटकर खड़े हों। दया করে দরজার কাছে দাঁড়াবেন না। বহুত বেছি ভিৰ, সঁচাকৈ বহুত বেছি ভিৰ মানে। দেখিছে ভালকৈ থিয় হ'বলৈ জেগা নাই, যোনে যোনে বহিব পাইছে মানে তো পাইছে আৰু। আৰু ডিছপ্লেত দেখাই থাকিব যে নেক্সট ষ্টেচনটো কি হয়, নেক্সট ষ্টেচনটো মহাকৰণ, তো তেনেকৈ আপোনালোকে চাব পাৰিব। আৰু আমি হাওৰাৰ পৰা ওলাইছিলোঁ 10টা 9। আৰু এতিয়া চাওক আমি আণ্ডাৰ ৱাটাৰ, পানীৰ মাজে মাজে গৈ আছোঁ। ব্লু কালাৰ দেখিছে ন, এটা একদম পুৰা পানী হয়। আৰু এইটো হ'ল হুগলী নদী, হুগলী নদীৰ মাজেৰে এইটো টানেল আছে। স্পীড পুৰা স্পীডত গৈ আছে, গমেই নাপায় যে কিমান স্পীডত গৈ আছে। অলমষ্ট 90, 100, 90, 100 তেনেকুৱা মানত গৈ আছে। নেক্সট ষ্টেচন আহি পালোহি মহাকৰণ। তো ইয়াতো ৰখাব। আৰু ইয়াত উঠা নাই বাৰু মানুহ, জাষ্ট নামিছে। कृपया दरवाजों से हटकर खड़े हों। दया করে দরজার কাছে দাঁড়াবেন না। Next station is Esplanade. নেক্সট ষ্টেচন এছপ্লেনেড আহি পালোঁ। ইয়াৰ পাছতে পাম শিয়ালদহ। আৰু যেতিয়া ষ্টেচনৰ পৰা মানে ওলাই এনেকুৱা পিক আপ দিয়ে নহয় পুৰা মানে। পৰৱৰ্তী ষ্টেচন শিয়ালদহ। अगला स्टेशन सियालदह। Next station is Sialda. Briefcase, bag, thermos, briefcase, bag, thermos, ट्रांजिस्टर आदि को न छुएं। ইয়াতে আপোনালোকে ষ্টেটাছবিলাক চাব পাৰে। চাওক, ট্ৰেইনখন আহিছিলে হাওৰা মৈদানৰ পৰা, তাৰপিছত হাওৰা মেট্ৰ', তাৰপৰা মহাকৰণ, তাৰপৰা এছপ্লেনেড, তাৰপিছত শিয়ালদহ যাব সল্ট লেক সেক্টৰ ভিলৈকে যাব। কিন্তু মই শিয়ালদহলৈকে যাম। मेट्रो परिसर में थूके नहीं। দরজা উভয় দিকে খোলা হবে। গাড়ি এবং প্ল্যাটফর্মের মাঝের দূরত্ব খেয়াল করবে। Next station is Sialda. Doors will open on both sides. আচ্ছা ঠিক আছে। আৰু ফাইনেলি আহি পালোহি শিয়ালদহ। দুইটা দিত না নি, দুইটা একসাথে দিত না নি। আচ্ছা ঠিক আছে। আৰু শিয়ালদহত অলপমান মানুহ আছে দিয়ক। আৰু এইখনে আছিলে মেট্ৰ' আণ্ডাৰ ৱাটাৰ। যোনটো ব্লু কালাৰ দেখিছিলে সেইটো পানীৰ মাজেদি আহিছিলোঁ আমি, হুগলী নদীৰ মাজেৰে আহিছিলোঁ, মজা আছে। আৰু চাওক 10টা 18 আহি পালোহি। 10টা 8 মানত আহিছিলে মেট্ৰ'খন, আৰু আহি পেলাই পালোহি আমি 10টা 18। মানে অলমষ্ট সেই 9 মিনিটমান লাগিলে, আৰু 9-10 মিনিট লাগিলে। 10 মিনিটতে আহি পাই গ'লোঁ হাওৰাৰ পৰা শিয়ালদহলৈকে। একদম মজা লাগিলে। ইণ্ডিয়াৰ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' হয় এইটো। দেখিছে এক্সিট। এতিয়া মই বাহিৰলৈ ওলাই গৈ আছোঁ বলক।
বাহিৰত গৈ পেলাই আপোনালোকক দেখাম শিয়ালদহ ষ্টেচনটো লিফ্ট দিও যাব পাৰি আৰু কিছুমানে হয়তো ভাবিব পাৰে যে শিয়ালদহত নামি আমি লাষ্টলৈকে নামিব পাৰিম নেকি তো তেনেকুৱা কৰিব নোৱাৰিব তেনেকুৱা কৰিলে কি হ'ব আপোনালোকৰ যিহেতু টিকেটটো লোৱা আছে শিয়ালদহলৈকে তো আপুনি যদি তাতকৈ আগত নামে আপুনি যেতিয়া এক্সিটত মানে বাহিৰত ওলাব স্কেন কৰিব লাগিব তেতিয়াতো আপোনাৰ স্কেন নহ'ব কাৰণ যোনটো ষ্টেচনৰ দিয়া থাকে শিয়ালদহৰ দিয়া থাকে শিয়ালদহত নানামি যদি আপুনি তাতকৈ আগৰ ষ্টেচনটোত নামে তেতিয়া স্কেন নহ'ব তো তেতিয়া আপুনি হয়তো ফাইন ভৰিবলগীয়া হ'বও পাৰে সেইটো কাৰণে যোনটো ষ্টেচনলৈকে দিয়া থাকিব আপুনি সেইটোলৈকেহে যাব পাৰে মানে এইফালে দেখিছে বাহিৰলৈ আৰু সেই তাত স্কেন কৰিব লাগিব আকৌ তেনেকৈ স্কেন কৰি আহিলোঁ এতিয়া আকৌ গৈ আছোঁ এনেকুৱা এক্সেলেটাৰত চাওক এক্সেলেটাৰত ওপৰলৈ উঠি পেলাই বাহিৰলৈ যাব লাগিব ভালেই লাগিল প্ৰথমবাৰ উঠিছোঁ মেট্ৰ'ত এটা মজা এক্সপিৰিয়েঞ্চ শ্বৰ্ট টাইমৰ কাৰণে উঠিলোঁ ইমান বহুত বেছি নহয় মই শিয়ালদহলৈকে যিহেতু মোৰ কাম আছিল সেইটো কাৰণে মই শিয়ালদহলৈকে আহিলোঁ তো এইটো আৰু যায় ছেক্টৰ ভিলৈকে যায় এইটো আহি পালোঁ শিয়ালদহ ৰেলৱে ষ্টেচন এইটো দেখিছে শিয়ালদহটো বহুত বেছি ডাঙৰ হয় দিয়ক ৱেষ্ট বেংগলৰ আৰু এইফালে গেটৰ ফালে যায় তো মই গেটৰ ফালে ওলাই দিওঁ বৰ্তমান আহি পালোঁ শিয়ালদহ ৰেলৱে ষ্টেচন এইটো হ'ল চাউথ ছাইড আৰু সেইফালে আছে মেইন ছাইডটো তো মেইন ছাইডটো হ'ল সেইফালে সিফালেও যাব পাৰে আপোনালোকে এইফালেও ওলাব পাৰে ওলালেই হ'ল আৰু এইটো দেখিছে চাউথ বুলি লিখা আছে শিয়ালদহ ৰেলৱে ষ্টেচন তো সঁচাকৈ বহুত বেছি ডাঙৰ হয় শিয়ালদহ হাওৰা বহুত বেছি ডাঙৰ হয় তো মানে কনফিউজ লাগি যায় মানে কোনোবা যদি নতুনকৈ আহে নহয় পাগলা হৈ যাব মানে মইতো হাওৰালৈ এতিয়ালৈকে 3বাৰমান আহিছোঁ শিয়ালদহলৈকে 2বাৰ আহিছোঁ শিয়ালদহৰ পৰা এটা ট্ৰেইন জাৰ্ণিও কৰিছোঁ হাওৰাৰ পৰাও ট্ৰেইন জাৰ্ণি কৰিছোঁ গতিকে মানে যোন নতুনকৈ আহে সি পাগলা হৈ যাব ইমান ডাঙৰ ৰেলৱে ষ্টেচন চাওক না আৰু এইটো আপগ্ৰেড কৰি আছে অমৃত ভাৰত ষ্টেচনলৈ ইয়াৰ মজাছে বনাই আছে তো সেইফালৰ পৰা ধৰি সেইফালৰ পিছফালেও আছে তো অসমৰ গুৱাহাটী ৰেল ষ্টেচনৰ 3টা মিলালেও চাগে ইয়াৰ এটা নহ'ব ইমানেই ক'লোঁ মই হয়তো মোক বহুতে বেয়া পাব পাৰে যে গুৱাহাটী ৰেলৱে ষ্টেচনটো তই ইনষ্টাল কৰিছ বুলি ক'ব পাৰে কিন্তু যিটো ৰিয়েল আমাৰ অসমৰ ৰেল কানেক্টিভিটিটো ইমান ডেভেলপ নহয় ৱেষ্ট বেংগলৰ যিমান বেছি ডেভেলপ ৱেষ্ট বেংগলৰ অকল এইটোৱে ডাঙৰ ষ্টেচন নহয় আৰু বহুত আছে তেনেকৈ শালিমাৰ আছে আসানসোল আছে তাৰপিছত এইফালে হাওৰা আছে এইটো হ'ল শিয়ালদহ গতিকে গুৱাহাটী 3টা ৰেল ষ্টেচন মিলালেও এইটো সমান হ'ব নোৱাৰে ইমানেই ক'লোঁ আৰু অৱশেষত হাওৰাৰ পৰা শিয়ালদহলৈকে মেট্ৰ' ট্ৰেইনত জাৰ্ণি কৰি আহি পালোহি তো ভিতৰত বহুত বেছি ক্ৰাউড আছিলে সেইটো কাৰণে বাহিৰত আহি পেলাই মই ভিডিঅ'টো বনাই আছোঁ মাত্ৰ 9 to 8 মিনিট 8 to 9 মিনিটত আহি পেলাই পালোহি হাওৰাৰ পৰা শিয়ালদহলৈকে এনেই নৰ্মেলি যদি আপুনি বাছত আহে বা টেক্সি লৈ আহে অলমষ্ট সেই আধা ঘণ্টা 45 মিনিটটো লাগিবই কাৰণ ট্ৰেফিক থাকে তো ট্ৰেফিকৰ মাজে মাজে আহিব লাগে প্লাছ টেক্সিৰ ভাড়াটোও বেছি ল'ব যদি টেক্সিত আহে অলমষ্ট 300মান ল'ব যদি ৰেপিডত আহে বাইকত আহে তেতিয়াহ'লে অলমষ্ট 150 টকা বা 100 টকাটোতো ল'বই মিনিমাম 100 টকাটোতো ল'বই গতিকে 20 টকাত আপুনি আহি পাই গ'ল গতিকে মেট্ৰ' ইউজুৱেলি সেইটো কাৰণে ইউজ কৰা হয় কম সময়ৰ কাৰণে সময় বচাবৰ কাৰণে লগতে পইচা বচাবৰ কাৰণে তো বাকী ভাল লাগিল প্ৰথমবাৰ জীৱনত প্ৰথমবাৰৰ কাৰণে মেট্ৰ'ত উঠিলোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু অনাগত দিনতো এনেকুৱা মজা ট্ৰেইন জাৰ্ণিবিলাক চাবলৈ মেট্ৰ'ই হওক বা নৰ্মেল ট্ৰেইনৰ জাৰ্ণিৰ ভিডিঅ'ই হওক সেইবিলাক চাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি কোনোবা আহিছে ৰিচেণ্টলি মই বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন জাৰ্ণিৰ ভিডিঅ' বনালোঁ সেইটোও যদি চোৱা নাই চাব সেইটো এটা মজা ভিডিঅ' বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছতে মই কামাখ্যাৰ পৰা হাওৰালৈকে আহিছিলোঁ গতিকে মজা লাগিল সেইটো এটা মজা ট্ৰেইন জাৰ্ণি আপোনালোকে চাব আৰু কৈছে ছাপোৰ্টটো কৰিব প্লিজ চেনেলটো যদি কোনোবা নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ বাই বাই জয় অসম